এনেকুৱা এটা ব্লাণ্ডাৰ হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলো। ৰ'ব কি হৈছে মই কৈ আছো। ল'ৰা গাত থকা 2 মাহৰ পৰাই তাই ষ্টাৰ্ট কৰিছে মোক কোৱা যে মই তাইৰ এংগেজমেণ্টৰ মেহেন্দিটো আঁকি দিব লাগে। তাকেই বোলো ভণ্টিক লগত লৈ তাইৰ এংগেজমেণ্টৰ মেহেন্দিটো আঁকিবলৈ গুচি গলো। লগৰজনীৰ কাজিনজনীয়ে আমাক আগবঢ়াই নিলে। এইচএছত একেলগে পঢ়িছিল আৰু তেতিয়াৰ পৰাই আমাৰ বন্ধুত্বটো থাকি গ'ল। কুকুৰকেইটাক মানে মোৰ মৰম লাগে, কিন্তু মোৰ ভয় এইটো কাৰণে লাগে কাৰণ মই কামোৰ খাই থৈছো গাইজ। ৰ'ব এইকণতে এটা কথা কওঁ, মেহেন্দিটো মোৰ কোনো প্ৰফেশ্যন নহয় যদিও মই মেহেন্দি লগাই বহুত ভাল পাওঁ। চখ বুলি কোৱা কথা এষাৰো আছে দিয়কচোন। যিহেতু ল'ৰা 5 মহীয়া, সেইকাৰণে মই ল'ৰাক মাজে মাজে ব্ৰেষ্ট ফিডিঙো কৰাই আছো আৰু মেহেন্দিও আঁকি আছো। গতিকে অলপ প্ৰব্লেম হৈছে। ল'ৰাই আকৌ সকলোৰে লগত নাযায়ও নহয়। ভণ্টিক লৈ নগলে যে মোৰ কিটো দশা হ'লেহেঁতেন মই নিজেও ক'ব নোৱাৰো। দৰঙত একেলগে পঢ়া আৰু তাই মোৰ এইটো কাৰণে ইমান বেছি ভাল ফ্ৰেণ্ড যে তাইৰ এটা ভাল গুণ আছে, মানুহক তাই সাংঘাতিক মটিভেট কৰি ৰাখিব পাৰে। মানুহজনৰ লগত আকৌ কথা নাপাতিলেও নহয়। এইফালে চাওকচোন এয়া কি দশা হ'ল। পানী পিয়াহো নালাগিবনে বাৰু? আধা ঘণ্টাৰ বাহিৰে 1 মিনিটো বেছি হোৱা নাই দেই। আকৌ দিনটো মোৰ কাৰণে অলপ চেলেঞ্জৰ নিচিনাই হৈ গৈছিলে। তাৰপিছত দুপৰীয়া ধুনীয়াকৈ ভাত খাই ললো। মাহীয়েকে তাইক ধুনীয়াকৈ ভাতখিনি খুৱাই দিলে। পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিলো। সন্ধিয়া প্ৰায় 5টামান বজাত মই কমপ্লিট কৰিলো। কেনেকুৱা হৈছে আপোনালোকে এবাৰ নিশ্চয়কৈ কৈ দিব, কাৰণ মই ভবাই নাছিলো যে মই কমপ্লিট কৰিব পাৰিম। এনেকৈ ওলাই আহিলো আৰু, কাৰণ বেছি সন্ধিয়া হলেও বহুত প্ৰব্লেম হৈ যাব নহয়। যোৱা 7 তাৰিখৰে ভিডিঅ' আৰু দিওঁতে মোৰ পলমেই হ'ল। কেতিয়াবা নিজে ভাল লগা কামবোৰো কৰিব লাগে। আজিলৈ বাই বাই।